এইফালে বঢ়িয়াকৈ এতিয়া ভাত বাঢ়ি ল'লোঁ এইফালে ফ্ৰাই মাছ এইফালে কলফুলৰ ভাজি আৰু এইফালে বইল মাছ বঢ়িয়াকৈ ভাত বাঢ়ি এতিয়া এয়া খোৱাৰহে কথা আৰু নমস্কাৰ কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল আৰু আজি আমাৰ ৰাতিৰ ভাত সাজ হ'বলৈ গৈ আছে এটা স্পেচিয়েল বনাই আছে মানে মোৰ সেই মানুহগৰাকীয়ে বইল মাছ আৰু পাভ মাছৰ ফ্ৰাই এতিয়া বনাই আছে আপোনালোকক দেখাইছো ৰ'ব কেনেকেনো কি বনাই আছে এইফালে বঢ়িয়াকৈ তেল নিদিয়াকৈ মাছটো পুৰা কেৰাহীত অলপমান এনেই ভাজি লৈছে এইটো ভাজি লৈছে বুলিয়ে কৈছো আৰু তাৰপিছত আদা নহৰু দি দিছে এইটো আদা নহৰুটো ধুনীয়াকৈ পুৰি লৈছে পুৰি লৈ পেলাই ইয়াত এতিয়া খুন্দনাত খুন্দি দি দিছে আৰু এইফালে এয়া বিলাহী পুৰি লৈছিলে বিলাহীটো পুৰি পেলাই এতিয়া সেই খুন্দনাত সেই গুড়ি কৰি আছে আৰু এইফালে আলু কাটি থৈছে বঢ়িয়াকৈ এতিয়া বনাব আৰু আজি ৰাতিৰ ভাত সাজ বঢ়িয়াকৈ খাম বইল মাছেৰে আৰু ইয়াত বোলে কিবা বাঁহৰ গাজো দিব বোলে বাঁহৰ গাছ আছে আমাৰ পুৰণা বাঁহৰ গাছ সেই পুৰণা বাঁহৰ গাজো দি দিব কেনেকুৱা হয় নাজানো আৰু খাই চাম আৰু আগতে বেলেগত খাইছোঁ কিন্তু মোৰ মানুহজনে বনোৱা আজি ফাৰ্ষ্ট টাইম খাম কেনেকুৱা হয় খাই চাম আৰু এইফালে এয়া বিলাহী দি দিলে এই কি বিলাহীটো দি দিলা তাৰপিছত এতিয়া এইটো এইফালে এতিয়া পানী দিব পানী দি দিলে হৈ গ'ল নেকি বইল মাছ হৈ গ'ল নেকি উতল দিব লাগিব মাছ সিজিব নাই এটা কি নিমখ চিমখ দিব লাগে পুৰা জালুক চালুক জ্বলা দি দিয়ে পুৰা জ্বলা দি দিবা তেতিয়াহে মজা টেষ্টি অলপ ধনিয়া পাত দি দিবা লাষ্টত আৰু এইফালে আমাৰ এয়া পাভ মাছ আনি থোৱা ফ্ৰিজত দুদিনমান হ'ল এতিয়া হয়তো চাগে ফ্ৰাই কৰিলে মজা চেণ্ট এটা ল'ব ওচৰৰ ৰাইজে গম পাই যাব আৰু গেলা মাছ ভাজা নিচিনা বুলি দুদিনমান ফ্ৰিজত হৈ থোৱা মানে হ'ল মানে দুদিনমান অনা হ'লেও ফ্ৰিজত ভৰাই থ'লে অকণমান চেণ্ট এটা মাৰেতো এইফালে কি দিছে এইটো জালুকৰ গুড়া দিছে জালুকৰ গুড়া দি দিয়ে পুৰা অলপ কেঁচা জলকীয়া দি দিবা বুজিছা এতিয়া কি উতল আহিব নেকি উতলিব লাগিব ঠিকছে উতলিব এতিয়া আলু দি দিলে আপোনালোকে কেনেকৈ বনাই নাজানো আমাৰ এখেতে বাৰু বাইদেৱে বাৰু এনেকৈয়ে বনাইছে আৰু কি বা হয়গৈ লাষ্টতহে গম পাম আৰু আপোনালোকে যিহেতু যোনে যোনে বনাই বঢ়িয়াকৈ বনাই চাগে দেই মাতিবচোন আপোনালোকে যোনে যোনে বনাই এনেকৈ খাবলৈ এদিন এসাঁজ বেলেগত খায়ো ভাল লাগে ঘৰত সদায় সদায় কিমান খাম আৰু লগতে এইটো ভাজি হ'ব কলফুলৰ ভাজি কলফুলৰ শুকানকৈ বঢ়িয়াকৈ শুকানকৈ ভাজি আৰু এইফালে বইল মাছ আৰু পাভ মাছ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ চেনেলটো কিয় ছাবস্ক্ৰাইব কৰিব বেয়া পায় মই বুজি নাপাওঁ অকণমানটো মৰম দি পেলাইতো অকণমান ছাবস্ক্ৰাইব কৰি আগুৱাই মোক লৈ যাব পাৰে ন আপোনালোকে আৰু সকলোৰে খবৰ ভাল চাগে আৰু ময়ো ভালে আছোঁ ভাল মানে ইমান এটা ভাল নহয় বেমাৰে পাইছে সেইকাৰণে ইমান ভাল বুলি ক'ব নোৱাৰি আৰু সকলোৱে ধুনীয়াকৈ বঢ়িয়াকৈ ৰাতিৰ সাজ খাওক ইফালে বনাই আছে আৰু মই আপোনালোকক এনেই দেখাই আছোঁ বেয়া চেয়া নাপাব ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব এইটো কি খুন্দি আছা এইটো কি কেঁচা জলকীয়া এইখিনি কি তাত দি দিবা এয়া বঢ়িয়াকৈ কেঁচা জলকীয়া খুন্দি আছে দিবৰ কাৰণে এইফালে চাই দিছে এবাৰ শকত হৈছে দেই আগতকৈ ভিডিঅ'ত কিবা শকত যেন লাগে দেখোন তো বন্ধু বান্ধৱীসকল যেতিয়া মাকৰ ঘৰত আছিল এই কেৰাঙলটিৰ নিচিনা ক্ষীণ আছিল আৰু মোৰ লগত যেতিয়া বিয়া হৈ আহিলে ইমানেই খোৱালোঁ খুৱাই তাই একদম মধুকা বনাই দিলোঁ মানে এনি টাইম মাছ মাংস খাবলৈ পায়েই থাকে আপোনালোকে মোৰ ভিডিঅ'বিলাক চালে চাগে গমেই পাব মাছ মাংস থাকেই মানে খাই ইমানেই খুৱাইছোঁ ইমানেই ভাল ভাল বস্তু খুৱাইছোঁ মানে তাই এতিয়া একদম শকত হৈ গ'ল মাকৰ ঘৰত থাকোঁতে এনেকুৱা কেৰাঙলটিৰ নিচিনা ক্ষীণ মাকৰ ঘৰত একোৱেই খাবলৈ নাপায় কি মিছা নেকি সদায় এয়া বঢ়িয়াকৈ আমাৰ মাছটো এয়া বইল হৈ আছে
নেভাঙে ন এয়া উতল আহিছে আৰু ঢাকন দিব লাগিব এইফালে ঢাকনখন দি দিলোঁ ঢাকনখন দি পেলাই এতিয়া পূৰা উতলি থাকক বঢ়িয়াকৈ সিজক আৰু লাষ্টত আকৌ দেখাম আপোনালোকক আমাৰ ঘৰখনত দেখিছেনে ইমান দামী চব্জি বকলি আনিছিলোঁ বকলিয়ে গেলাই দিছেগৈ ভেকুৱে ধুৱাই দিলে মানে একদম মানে ইমান দামৰ চব্জি দিনতো এনেকৈ পেলায় চব্জি মানে কি ক'ম আৰু সিদিনা গাজৰ এখোপা পেলাইছোঁ কি কৰি আছা বাপৰে ফ্ৰিজটো খুলিবলৈ কিনো চাইছে অকল খোৱা বস্তুকে চাই থাকে খাওঁকৈ কি নহয় নেকি ধনিয়া অকল খাওঁকৈ ফ্ৰিজটো খুলি মা ঘৰত এনেকৈ খাবলৈ পাইছিলেনে ফ্ৰিজ খুলিলে মায়েৰে ভিডিঅ' চাই মোক দিব যা সেইদিনা এইটো কি বুলি কয় মায়েৰ আগত চাগে এনেকৈ খাবলৈ পোৱা নাছিলে এতিয়া ফ্ৰিজ খুলিলে চব বস্তু খাবলৈ পাওঁ এই চাই আছে এতিয়া খুচৰি আছে খাবৰ কাৰণে মাছ হ'ল নাই বইল মাছ অঁ মটৰ দিতে বঢ়িয়া হ'ব এইফালে ভক উতল আহি আছে মোটামুটি হ'বই আৰু বেছি টাইম নাই এতিয়া কেইটা বাজিছে এতিয়া বাজিছে 8:30 আমি 9:30 মানলৈ ভাত খাব পৰা হৈ যাব আজি অলপমান ভাতটো বেছি যাব নেকি পেটলৈ ঠিক নাই ইফালে ভাতটো উঠাই দিলে আৰু এইফালে কলফুলটো ভাজি আছে বঢ়িয়াকৈ খোৱাৰহে কথা আৰু অলপ খুচৰা খুচৰি থাকা চোৰৰ দৰে এইটো চাওঁ বাঁহ গছত দেখাই দিছোঁ আমাৰ বন্ধু বান্ধৱী এইটো একদম বঢ়িয়া বাঁহ গাজ একদম পূৰা থেকেৰা দি থোৱা আছে বঢ়িয়াকৈ বাঁহ গাজ দি দিবা বইল মাছত বঢ়িয়া হ'ব খালি জ্বলাটো হৈছে নাই এবাৰ চাবা দিয়া বেছি দিবা দিয়া বা অলপ দে চামুচ এবাৰ দি দিয়া নাই চামুচ আছে আকৌ দিয়া আৰু অলপমান দি দিওঁ টেঙাবিলাক নিদিবা বছ হৈ যাব এই থেকেৰা টেঙাকেইখন উঠাই দিয়া এই থেকেৰা টেঙাকেইটা উঠাই দিয়া কি হ'ব ক'ব পৰা নাই আৰু মুঠতে খাব পৰা হ'লেই হ'ল খাব পাৰিলেই হ'ল কথা হ'ল পেট ভৰিব লাগে বছ কথা সিমানে থেকেৰা বাঁহৰ গাজত থকাখিনি থেকেৰা তো বন্ধু বান্ধৱীসকল এতিয়া বঢ়িয়াকৈ আমাৰ বইল মাছটো সেয়া বনি আছে আৰু এইফালে পাভ মাছটো সেয়া ফ্ৰাই কৰিব বাকী বন্ধু বান্ধৱীসকল কথাটো হ'ল কি আৰু মাজত মাথো 2-3টা দিন বাকী আৰু সৰস্বতী পূজা আহি আছে সৰস্বতী পূজাৰ কাৰণে আপোনালোকৰ ল'ৰাসকল আৰু ছোৱালীসকলৰ প্ৰিপেৰেশ্যন কেনেকুৱা জনাবচোন ল'ৰাসকলে কেনেকুৱা ড্ৰেছ পিন্ধি যাব আৰু ছোৱালীসকলেতো পাৰ্লাৰত গৈ পেলাই কেনেকুৱা ভিৰ কৰিব সেইটো আৰু জানেই চবেই প্ৰতি বছৰে আৰু এইবাৰো তেনেকৈ চাগে ছোৱালীসকল পাৰ্লাৰত যাব আৰু ল'ৰাসকলে কি পিন্ধিলে ভাল লাগিব কি পিন্ধি যাব এতিয়াৰ পৰাই চাগে একদম পূৰা উখল মাখল আগতে আমাৰো এনেকুৱা দিন আছিল আমি যেতিয়া স্কুলত যাওঁ আমি ধুনীয়াকৈ চুৰিয়া গামোচা লৈ পেলাই ধুনীয়াকৈ পিন্ধি মেলি যাওঁ এতিয়া এইবিলাক দিন নাই আৰু গ'ল আৰু এইবিলাক দিন অতীত হৈ গ'ল আৰু এতিয়া আপোনালোককে দিছোঁ আৰু যিসকলে স্কুল কলেজত পঢ়ি আছে তেওঁলোককে দিছোঁ আৰু সৰস্বতী পূজা এতিয়া আমি আৰু ইয়াৰ পৰাই সেৱা আৰু মাৰ ওচৰত বাকী জনাব আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন চলি আছে আপোনালোকৰ সৰস্বতী পূজাৰ কাৰণে পালেহি আৰু বেছি দিন নাই আৰু হয়তো সোমবাৰে হ'ল নেকি 3 তাৰিখে ফেব্ৰুৱাৰী জনাব আপোনালোকে কমেণ্ট কৰি আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে কোন জেগাৰ পৰা চাই এবাৰ কমেণ্ট কৰি জনাবচোন যদি বেয়া নাপায় কমেণ্টটো কৰিব পাৰিব চাগে বেয়া নাপায় যদি আৰু কমেণ্টটো পাবৰ কাৰণে মই আশা কৰি থাকিম আপোনালোকে কোন জেগাৰ পৰা চাই আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকলে নিশ্চয় মোক জনাব বুলি মই আশা ৰাখিলোঁ তো
তো বন্ধুসকল ফাইনেলি আমাৰ সেই বইল মাছ হৈ গ'ল বঢ়িয়াকৈ ধুনীয়াকৈ নিমখ চিমখ হৈছে বঢ়িয়াকৈ জ্বলাও হৈছে মই অলপ খাই চালোঁ এতিয়া হৈ গ'ল ধুনীয়াকৈ আৰু এইফালে এতিয়া এই পাভ মাছ বনাবৰ কাৰণে কেৰাহী উঠাই দিলে এতিয়া পাভ মাছখিনি বনোৱাৰ পিছত ভাত আমাৰ মোটামুটি হৈ গ'ল আৰু এতিয়া খাম আৰু কচ মাছটো তেলতে ভাজিলে আৰু তেল দিব ন আছে কি মা নেন কি নি আৰু 5